হয়, বিশ্ব পৰিৱেশ দিৱস আজি আমাৰ বগামাটি গ্ৰাছলেণ্ড বুলি এটা অঞ্চল আছে। এই অঞ্চলত আজি অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানটোত আমাৰ বাক্সা ফৰেষ্ট ডিভিজনৰ দুটা ৰেঞ্জ আছে, কুমাৰীঘাট আৰু তামোলপুৰ ৰেঞ্জে অনুষ্ঠিত কৰিছে। আৰু এই লগতে NGO 5-6টামান NGOৰ কাৰ্যকৰ্তা, সভাপতি সম্পাদকৰ লগতে সকলো কাৰ্যকৰ্তা ইয়াতে জড়িত হৈ আছে। আমাৰ গ্ৰীণ গ্ৰাম্য বিকাশ মঞ্চ, চাইপত্তু ফাউণ্ডেশ্যন আৰু এনেকুৱা 4-5টা NGO জড়িত হৈ আজি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱস। মই বিশ্ব পৰিৱেশ দিৱস 5 জুন সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই পৰিৱেশৰ লগত পৰিৱেশ বুলি ক'লে বায়ু, পানী, জীৱ জন্তু মানে সকলোকে বুজায়। আৰু আমি সকলোখিনি সংৰক্ষিত কৰি ৰাখিব লাগিব। আৰু আমাৰ বায়ু প্ৰদূষণ যাতে নহয়, প্লাষ্টিকৰ পৰা মুক্ত হৈ থাকিব লাগিব, পানী প্ৰদূষণ যাতে নহয়, বা গছ গছনি আমি ৰোপণ কৰিব লাগিব যাতে অক্সিজেন আমি ঠিকমতে পাওঁ। আৰু অক্সিজেন নহ'লে মানুহ জীয়াই নাথাকে। আৰু মানুহ যদি জীয়াই থাকিব লাগে তে পৰিৱেশক আমি সংৰক্ষিত কৰি ৰাখিব লাগিব। তো সকলোকে মই বিশ্ব পৰিৱেশ দিৱসক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উদ্যোক্তাসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ অনুষ্ঠানবোৰ আগন্তুক দিনত কৰি যাতে আমাৰ সমাজক এটা মেছেজ দিয়ে, আমাৰ সমাজক যাতে মানে মেছেজ এটা দিয়ে যে আমি পৰিৱেশ কিয় মানে সুৰক্ষিত কৰি ৰাখিব লাগে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ।